social studies free notes ক'ত পাব pdf ক'ত পাব আগৰ বছৰৰ question paper আপোনালোকে ক'ত পাব negative marks আছে ইয়াক লৈ আপোনালোকে কি কৰিব আপোনালোকৰ এতিয়া routine খন কেনেকৈ বনাব আপুনি কোনোবা এটা বিষয়ত উইক নেকি গতিকে তাত আপোনালোকে কি কৰিব এই আটাইবোৰ আজি আমি এইটো ভিডিও ডিসকাস কৰিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে অকন স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিওটো যদি ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনে ধৰণৰ যদি পাইবলৈ হয় তেতিয়াহলে আপোনালোকে চেনেলটো নটিফিকেশন অন কৰি ৰাখিব নমস্কাৰ মই ময়ূৰীজ ডেইলি ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আমি অলৰেডি এডিআৰক লৈ বহুত কেইটা ভিডিও আপলোড কৰিছো মই কেনে ধৰণে পঢ়িছিলো কেনে ধৰণে প্ৰিপাৰেচন কৰিছিলো তাক লৈও জনাইছো কিন্তু এইবাৰ যেহেতু প্যাটাৰ্নটো চেঞ্জ হৈছে আৰু অলৰেডি আমাৰ কি হৈছিলে অনাৰেবল সিএম স্যাৰ এটা কথা কৈছিলে যে এপিএসসি হিচাপত পাতিব এপিএসসি হিচাপত তাৰ পিছত আকৌ নাপাতো বুলি অলৰেডি ক'লে কিন্তু যদিও আপোনালোকে এটা বস্তু মন কৰিব এই এসএসসি বা এনেকুৱা ধৰণৰ যিসমূহ এক্সাম হয় সেই এক্সাম সমূহত আপোনালোকৰ কি হয় নেগেটিভ মার্কস থাকে আৰু এবাৰো কিন্তু ঠিক সেম নেগেটিভ মার্কস ৰাখিছে ইয়াৰ উপৰঞ্চি কি হৈছে আৰু আগৰ বছৰ যেটো পেপাৰ আহিছিলে হেতু হিচাপত মোৰ মনে লাগিছে যে এবাৰ তেনেকুৱা ধৰণৰ নহব অলপ তাৰ চেঞ্জ হ'ব মানে ধৰিলক আগতে ইমান কাৰেন্ট এফেয়াৰ্স অহা নাছিলে এবাৰ আপোনালোকে কাৰেন্ট এফেয়াৰ্স ইগনোৰ কৰিব নোৱাৰে বাকি অলৰেডি সিলেবাস দি দিছে হয়তো সিলেবাস আপোনালোকে এনালাইসিস কৰিছে ভালদৰে চাইছে এতিয়া কি হৈছে চাওক যেহেতু আমি কেতিয়াবা কি হয় এক্সাম হলত আমি যেতিয়া এক্সাম দিবলৈ যাও তো এক্সাম দিবলৈ গলে কেতিয়াবা কিছুমান কোৱেশ্চন আমাৰ সম্পূৰ্ণ কনফিডেন্স নাথাকে 90% মান ধৰিলে হয় লাগিছে কিন্তু আমি পুৰা ফুল কনফিডেন্স নহয় তথাপিতো আমি তাত কি কৰো টিক মাৰি গুছি আহো তো হেকিটো আমি কেতিয়া কৰিব পাৰিম যেতিয়া আমাৰ নেগেটিভ মার্কস নাথাকিব কিন্তু যদি নেগেটিভ মার্কস থাকে তেতিয়াহলে আপোনালোকে তাত যদি টিক কৰি দিয়ে মানে আপোনাৰ যদি ফুল কনফিডেন্স নাথাকে তেতিয়াহলে আপুনি তাত যদি টিক কৰি দিয়ে তেতিয়াহলে কি হ'ব চাওক আপোনাৰ মার্কস আৰু কমিহে যাব এই নেগেটিভ মার্কসটো কিন্তু আপোনালোকক কি কৰিব বহুতখিনি হ্যাম্পাৰ কৰিব গতিকে আপোনালোকক সম্পূৰ্ণ ফুল 100% আপোনালোকে কনফিডেন্স থাকিব লাগিব গতিকে এইখিনিৰ কাৰণে আপোনালোকে কি কৰিব প্ৰথম কথা চাওক আপোনালোকে এবাৰ যেহেতু প্ৰত্যেকটো টপিকতে যথেষ্ট মার্কস আছে গতিকে আপোনালোকে নিজে চাব লাগিব যে আপোনালোকে কোনটো টপিকত ষ্ট্ৰং আৰু কোনটো টপিকত উইক এতিয়া আপোনালোকে কি কৰিব এখন ৰুটিন বনাই ল'ব সেই ৰুটিনখনত হয়তো বহুত বেছি সময় নাথাকিলো মই ধৰি লৈছো এতিয়াও 45 ডেজ আছে তো 45 ডেজ কিন্তু যথেষ্টখিনি সময় আপোনালোকে যদি একদমই পঢ়া নাই একদম জিৰোত আছে তেতিয়াহলে মই কবলৈ নাযাও কিন্তু যদি আপোনালোকে যদি 80% বা 60% যদি ক্লিয়াৰ কৰি ৰাখিছে বা দিয়ক 50% যদি ক্লিয়াৰ কৰি থৈছে তেতিয়াহলেও কিন্তু আপোনালোকৰ এই 45 ডেজ যথেষ্ট সময় গ্ৰেড 4 ৰ কাৰণে তো 45 ডেজ আৰু আপোনাৰ গ্ৰেড 3 কাৰণে অলপ সময়টো বেছি পাব বাৰু মই ধৰি লৈছো 45 ডেজ আছে গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে কি কৰিব এটা হিচাপত ৰুটিন বনাই ল'ব এতিয়া চাওক যেটো টপিকত আপোনাৰ মই ভাবো যে যেটো জিকে টপিক আছে জিকে আৰু সোশ্যাল ষ্টাডিজ মানে কোনো ধৰণৰ বেলেগ কিবা নহয় হেয়া আমাৰ হে আমি যি অলৰেডি পঢ়ি আইছো ইন্ডিয়ান হিষ্ট্ৰী বা পলিটিক্স হেখিনিয়ে সময় গৈছে গতিকে তাৰ কাৰণে আপোনালোকে ভয় খাব লগা একো নাই আৰু হেতু মই ভাবো সকলোৱে পঢ়িছে বাকি যেটো জিকে দিছে হে জিকে পাৰ্টত আপোনালোকৰ কি সোমাইছে কাৰেন্ট এফেয়াৰ্স সোমাইছে আৰু ষ্টেটিক জিকে সোমাইছে তো এই জিকে পাৰ্টটো মই ভাবো যে কোনো ইগনোৰ নকৰে জিকে পাৰ্টটো অলৰেডি সকলোৱে পঢ়িছে বাকি কি থাকি গল ম্যাথছ ৰিজনিংছ আৰু ইংলিশ এতিয়া কোনোবা এনেকুৱা হ'ব পাৰে যে কোনোবা ম্যাথছ আৰু ৰিজনিংছ ভাল বা ইংলিশত ভাল নহয় কিন্তু কোনোবা এনেকুৱা হয় যে তেওঁ ইংলিশত ভাল কিন্তু ম্যাথছ আৰু ৰিজনিংছত ভাল নহয় গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে কি কৰিব যেটো সাবজেক্টত আপোনালোকৰ উইক হয় হে সাবজেক্টৰ কাৰণে আপোনালোকে ৰুটিনখন যেতিয়া বনাব সময়টো বঢ়াই দিব আৰু যেটো সাবজেক্ট আপোনাৰ মানে অলপ আপুনি পাৰে হেতু কাৰণে আপোনালোকে অলপ সময়টো কমাই দিব এতিয়া চাওক বহুতে এনেকৈ কোৱেশ্চন কৰে যে আপোনাৰ ৰুটিনখন দিব মোৰ ৰুটিনখন বা আপোনাৰ ৰুটিনখন বা বেলেগৰ ৰুটিনখন কম্পেয়াৰ নহয় কাৰণ আপুনিহে জানিব আপোনাৰ কোত ষ্ট্ৰেংথ হয় আৰু আপুনি কোত উইক হয় ঠিক তেনেধৰণে মই জানো যে মোৰ কোত মোৰ উইক আছে আৰু মই কোত মোৰ কোনটো মানে পাৰ্টত মোৰ ষ্ট্ৰেংথ আছে গতিকে আপোনালোকে হেতু হিচাপত ৰুটিন কৰিব নেক্সট কি হয় চাও সকলোৰে
কি হয় পঢ়াৰ টাইমটো বেলেগ বেলেগ হয় কাম থাকে কিপা থাকে বহুতখিনি অসুবিধা আছে কোনোবা হয়তো ঘৰত সম্পূৰ্ণৰূপে পঢ়িছে কোনোবাই হয়তো জব কৰিছে বা কোনোবাই কিবা কৰিছে এনেকুৱা ক্ষেত্ৰত বহুত হয় গতিকে আপোনালোকে আপোনালোকৰ হিচাপত ৰুটিন বনাব কিন্তু যিকোনো উপায়ে হওক এটলিষ্ট 8 আৱাৰ্ছ মানে আপোনালোকে আপোনালোকৰ বাবে এতিয়া উলিয়াব কাৰণ বহুত বেছি দিন সময় নাই যেহেতু অলপ দিন আছে গতিকে এইখিনি সময় আপোনালোকে এটলিষ্ট 8 আৱাৰ্ছ এটা নিজৰ বাবে যিকোনো প্ৰকাৰে উলিয়াবই লাগিব হেয়া আপুনি কেনে ধৰণে মেনেজ কৰিব তাক লৈ মই অলৰেডি ভিডিঅ' কৰিছিলো যিসকলে ধৰি লওক ঘৰত আছে ঘৰতে থাকি ধুনীয়াকৈ পঢ়িছে তেওঁলোকৰ কাৰণটো খুব ভাল কথা তেওঁলোকে 8 আৱাৰ্ছতকৈও বেছি সময় দিব পাৰিব কিন্তু যিসকলে জব কৰি আছে তো তেওঁলোকে কেনে ধৰণে বেছি সময় দিব তাক লৈ মই অলৰেডি আগত ভিডিঅ' বনাইছো মই ডেছক্ৰিপশ্যনত লিংক দি দিম কিন্তু আপোনালোকে হেয়া আপুনি নিজে হেতু হিচাপত উলিয়াব বাকি ৰুটিনখন আপোনালোকে জিকেৰ কাৰণে এটা সময় ৰাখিলে মেথছ এতে ধৰি লওক মেথছ আৰু ৰিজনিং এই পাৰ্টটো কি হয় যেতিয়া আপোনালোকৰ ৰাতিৰ ফাললে আমাৰ ভাগৰ লাগে বা টোপনি লাগে হেফাললে যদি আপোনালোকে মেথছ বা ৰিজনিংটো থৈ দিয়ে তেতিয়াহলে কি হয় মেথছ কৰিলে সাধাৰণতে আমাৰ টোপনি ভাং খাই যায় বা ৰিজনিং কৰিলে এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে ৰুটিনখন হেতু হিচাপত বনাব পাৰে আৰু কি হয় চাও আমাৰ প্ৰথম কথা হৈছে নিগেটিভ মাৰ্কছটো এই নিগেটিভ মাৰ্কছটো আমাৰ নহবৰ কাৰণে আপোনালোকে অতৰাবৰ কাৰণে কি কৰিব আজিৰ পৰা ষ্টাৰ্ট কৰিব কাইলৈ লেভেলি নধৰিব আজিৰ পৰা আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছৰ পৰা আপোনালোকে কি কৰিব ডেইলি মক টেষ্ট দিবলৈ ষ্টাৰ্ট কৰিব আজি আপোনালোকে যদি মক টেষ্ট দিয়ে 45 ডেজ লৈকে যেতিয়া আপোনালোকে মক টেষ্ট দিব এই আপোনালোকে মক টেষ্ট দিওতে আপুনি নিজেই গম পাব আজি আৰু 45 ডেজৰ মাজত আপোনালোকৰ কিমান ডিফাৰেন্স আছে আৰু 45 ডেজ ইমান বহুত বেছি কম সময় নহয় যদি পঢ়িবলেই বাকি আছে তেতিয়া আৰু মই ক'ব নাযাওঁ কিন্তু আপোনালোকৰ অলপ যদি হৈ আছে তেতিয়াহলে কিন্তু 45 ডেজ যথেষ্টখিনি সময় গতিকে আপোনালোকে কি কৰিব যেতিয়া মক টেষ্ট দিব কিন্তু যেতিয়া আপোনালোকে মক টেষ্ট দিব সেইখিনি সময় নিজকে এনে ধৰণে প্ৰিপেয়াৰ কৰি এক্সাম দিব যে মানে মক টেষ্ট দিব যে সেইখিনি সময়ত আপুনি এক্সাম দিছে আপুনি কোনো ধৰণৰ ক্যালকুলেটৰ ইউজ নকৰিব বা কোনো ধৰণৰ গাইড নলব তো নিজকে নিজে ঠগা হ'ব সেইখিনি কৰিলে আৰু আপুনি যেতিয়া মক টেষ্ট দিব ইয়াৰ পিছত আপুনি যিখিনি মানে আপোনাৰ যিখিনি কোৱেশ্চন ভুল হৈছে সেইখিনি কোৱেশ্চন আপোনালোকে এনালাইসিস কৰিব আৰু কোনোবা এটা কোৱেশ্চন বা কোনোবা এটা টপিক যদি আপোনালোকে পঢ়া নাই সেইখিনিও আপোনালোকে নোট কৰি ল'ব গতিকে এইটো হিচাপত যদি আপোনালোকে পঢ়ে মই ভাবো যে আপোনালোকৰ যথেষ্ট ভাল হ'ব নেগেটিভ মাৰ্কস আহিছে দ্যাট মিন্স এনেকুৱা নহয় যে আপুনি বহুত ভয় খাব লগা কিন্তু আপুনি যিটোৱে পঢ়ি গৈছে হেতুত আপুনি সম্পূৰ্ণ কনফিডেন্স থাকিব লাগিব আদাৰৱাইজ আপোনাৰ কি হ'ব নেগেটিভ মাৰ্কস এটা যেতিয়া আহি যাব আপুনি মাৰ্কসটো আপোনাৰ কম হৈ যাব পাৰে কাৰণ এনে হলেতো ভুল হলে আপুনি 0 পালে হলে কিন্তু এটো আপোনালোকৰ কমি যাব গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ কনফিডেন্সটো বহুত ইম্পৰ্টেন্ট হয় আৰু কি হয় চাও এমসিকিউ ক্ষেত্ৰত কি হয় নহয় মই মোৰ নিজৰ পাৰ্সোনাল মানে এটা এক্সপেৰিয়েন্স আপোনালোকক কৈছো যে এবাৰ এটা এক্সাম মানে মক দিছিলো তাত এটা কোৱেশ্চন আহিছিলে যে কোনখন বুক ৰবীন্দ্ৰনাথ টেগৰে লিখা নহয় কিন্তু মই কি কৰিলো এই নটটো নাচাই পিনে ওপৰে যে চাও তো হেতু কাৰণে কি হল মই পঢ়ি ললো যে কোনখন বুক ৰবীন্দ্ৰনাথ টেগৰে লিখা আৰু মই লগালগ গীতাঞ্জলি দেখি গীতাঞ্জলি টিক মাৰি আহিলো আৰু ফাইনালি মোৰ হেতু ভুল হল তো এইখিনি ক্ষেত্ৰতো আমাৰ কি হয় আমি বহুতখিনি সাৱধান হ'ব লাগিব এমসিকিউ ক্ষেত্ৰত আমি যথেষ্ট সাৱধান হ'ব লাগিব গতিকে আপোনালোকে যেতিয়া মক টেষ্ট দিব না মক টেষ্ট যদি আপোনালোকে নিদিয়ে না মই কৈছো আপোনালোকে যিমানে প্ৰেক্টিছ নকৰক কিয় কিন্তু মক টেষ্ট মানে বিনা আপোনালোকৰ একো নহয় হেয়া লাগিলে আপোনালোকে পেইড লওক বা ফ্ৰী লওক বা মক টেষ্ট নহলে যিকোনো টেলিগ্ৰাম গ্ৰুপত যাওক টেলিগ্ৰাম গ্ৰুপসমূহত আমাৰ মানে কুইজ হৈ থাকে তাতো আপোনালোকে দিব পাৰে কিন্তু কি হয় টেলিগ্ৰাম যিবোৰ কুইজ হৈ থাকে তাত আপোনালোকে পাৰ্টিকুলাৰলি মানে কেটামান কোৱেশ্চন আহে গতে হেতু এটা বেলেগ আৰু মক টেষ্ট হিচাপত যেতিয়া আপোনালোকে দিব মেথছ ৰিজনিংস ইংলিশ জিকে গুটি পাৰ্টখিনি সমাই থাকাকে যেতিয়া আপোনালোকে 100টা কোৱেশ্চন দিব তো হেতু বেলেগ গতিকে আৰু এটা কথা এখিনতে মই আপোনালোকক জনাই দিও মোৰ যেটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলত আপোনালোকে যদি যায় তাতে মই আপোনালোকৰ সোশ্যাল ষ্টাডিজৰ যেটো নোটছ হয় তাৰ মই নোটছ দিছো আৰু হেখিনি কি হয় SSC আগৰ কেইবছৰত অহা কোৱেশ্চন পেপাৰ হয় গতিকে তাৰ পৰা মই কালেক্ট কৰি আপোনালোকৰ PDF বনাই মই গ্ৰুপত অলৰেডি দি থৈছো মোৰ টেলিগ্ৰাম চেনেলত আৰু মোৰ টেলিগ্ৰাম চেনেলটোৰ নাম হৈছে ময়ূৰীজ ডেইলিজ ব্লগ আপোনালোকে চেনেলটোৰ নাম একেটাই হয় গতিকে আপোনালোকে তাত সাৰ্চ কৰি পিনে আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব গতিকে হে আজিলে আৰু ভিডিঅটো যদি ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব